हेलो की खबर ভাল আছে না আপোনালোক যোৱাকালি ভিডিও এটা আপলোড দিছিলো চাইছে না আপোনালোকে যদি নাই চোৱা তেনেহলে মই লিংকটো প্ৰভাইড কৰি দিম ডেসক্ৰিপচনত আপোনালোকে এবাৰ চাই ল'ব সো আজি মই এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হ'ল সান্দহগুৰি আমাৰ অসমীয়া জলপান সান্দহগুৰিটো সবে বনাব জানে কিন্তু আজি মই কেনেকৈ বনাম হেতু চাও আহক প্ৰথমত 1 কেজি চাউল মই এনে ধৰণে দুইবাৰ ভালকে ধুই লৈছো যেতিয়ালৈকে চাউলখিনি সাফা নহয় তেতিয়ালৈকে আমি ভালকে ধুব লাগিব ধুই হৈ যোৱাৰ পিছত মই চাউলখিনি নুশুকোৱালৈ অলপ ৰদাই দিছো এটা কথা জানেনে আগত মই সান্দহগুৰি ইমান বেয়া পাইছিলো মানে বহুতে বেয়া পাইছিলো মোক যদি কোনোবা জোৰ কৰে মই তেতিয়া দেখাইছিলো বাট এদিন টেষ্ট কৰি চালো কিনো ইমান জোৰ কৰি থাকে মোক এদিন মই খাইয়ে চাও যেতিয়া টেষ্ট কৰিছো ফাৰ্স্ট দেন মোৰ ইমান ভাল লাগিল এতিয়া মই মাজে সময় খাইয়ে থাকো নিজে বনাই লৈ বলকচোন চাও এতিয়া চাউলখিনি শুকালে নাহিকা এয়া চাউলখিনি ধুনীয়াকৈ শুকাই গ'ল যেহেতু চাউলখিনি ধুনীয়াকৈ শুকাই গ'ল এতিয়া মই গেছ অন কৰি কেৰাহীটো বহাই চাউলখিনি ভাজি লম আমি চাউলখিনি ভালকে ভাজি ল'ব লাগিব যেতিয়ালৈ গোল্ডেন কালাৰ হৈ নাযায় এয়া চাব পাৰিছে অলপ গোল্ডেন কালাৰ হ'ব ধৰিছে যেতিয়ালৈ চাউলখিনি ভালকে ফুটি নাযায় তেতিয়ালৈ ভাজি থাকিব লাগিব ঠিক তেনে ধৰণে যেনেকৈ মই ভাজি আছো এয়া চাব পাৰিছে না আপোনালোকে চাউলটো ধুনীয়াকৈ ভাজা হৈ গ'ল তাৰ পিছত মই বাচন এটাত উলাই দিছো ঠিক তেনে ধৰণে মই বাকিখিনিও ভাজি লম ফাইনালি গোটেইখিনি ভাজা হৈ গ'ল এতিয়া মই ঠাণ্ডা হ'বলৈ এনে ধৰণে ডলাটোত মেলি দিছো চাউলখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত মই মিক্সাৰত দি লৈ গুৰি কৰি লম গুৰি হৈ যোৱাৰ পিছত মই চালনীত দি এনে ধৰণে চালি লম ঠিক তেনে ধৰণে বাকিখিনিও কৰি লম মই এটা কথা পাহৰিয়ে গৈছিলো হেতু কথা আপোনাক মই ষ্টাৰ্টিংতে কৈ দিব লাগিছিল বাট একো নাই এতিয়া মনত পৰিছে যিহেতু মই এতিয়া কৈ দিম মই সান্দহগুৰি বনাবৰ কাৰণে উষ্ণা চাউল ব্যৱহাৰ কৰিছো উষ্ণা চাউলো ক'ব পাৰে বা বইল ৰাইসো ক'ব পাৰে মই হেতু ব্যৱহাৰ কৰিছো সান্দহগুৰি বনাবৰ কাৰণে এতিয়া গোটেইখিনি সান্দহগুৰি ৰেডি হৈ গ'ল এতিয়া মই বাটিত অকণমান উলাই খাই চাম বহুত দিন হ'ল খনে জানেনে লাষ্ট মই বিহুতে খাইছিলো গোন্ধটো যে ইমান ধুনীয়া লাগে একেবাৰে খাও লাগি যায় আপোনালোকে ভাল পায় নে খাই মোক জনাবচোন কমেন্টত আৰু যোৱাকালি মই এটা ভিডিঅ'ছ দিছিলো আপোনালোকে চাব কেনেকৈ হৈছে যদি চোৱা নাই মই লিংকটো দি দিম বাৰু ডেসক্ৰিপচনত আপোনালোকে এবাৰ চাই ল'ব আৰু মোক কমেন্টত জনাই থাকিব কেনেকৈ হৈছে যিহেতু মোৰ নিউ ইউটিউব চেনেল হয় মই ট্ৰাই কৰি আছো গ্ৰো কৰিব চেনেলটো আপোনালোকে মৰম দিব লাইক দিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু চাব এইটো ভিডিঅ'ছ কেনেকৈ হৈছে আপোনাৰ ঘৰটো বনাই খাই চাব মোৰ প্ৰচেছখিনি ভাল লাগিছে নে নাই মোক কমেন্টত জনাব